এইবার কাছাৰত অনুষ্ঠিত হ'ব বিশাল নৰ্থ ইষ্ট ইজতেমা। 2027 চনৰ জানুৱাৰী মাহৰ দিন তাৰিখ ঘোষণা। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বাবে এক ডাঙৰ খবৰ। অহা 2027 চনৰ জানুৱাৰী মাহত বৰাক উপত্যকাত অনুষ্ঠিত হ'ব ঐতিহাসিক বিশাল নৰ্থ ইষ্ট ইজতেমা। কোটি কোটি মুছলমান ধৰ্মাৱলম্বী লোকৰ ৰাইজৰ একত্ৰিত হ'ব বৰাক উপত্যকাত। সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ একত্ৰিত হৈ খোলা আকাশৰ তলত আদায় কৰিব নামাজ। গতিকে উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বাবে অতিকৈ আনন্দৰ খবৰ বুলি ক'ব লাগিব। জানুৱাৰী মাহৰ কোনকেইটা তাৰিখত অনুষ্ঠিত হ'ব বিশাল ইজতেমা জনাই আছোঁ সবিশেষ। তাৰ আগতে আজিৰ আমাৰ এই প্ৰতিবেদন এটাকৈ শ্বেয়াৰ কৰি প্ৰতিজন মুছলমানক দেখুৱাই দিয়ক, কিয়নো এইবাৰ বৰাক উপত্যকাত অনুষ্ঠিত হ'ব বিশাল নৰ্থ ইষ্ট ইজতেমা। এই বিশাল ধৰ্মীয় সমাৱেশক লৈ ইতিমধ্যে কাছাৰ জিলাত আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। বৰাক উপত্যকাত ইছলাম ধৰ্মীয় ৰাইজৰ মহা সমাৱেশ। ঘোষণা হ'ল ঐতিহাসিক নৰ্থ ইষ্ট বিশাল ইজতেমাৰ দিন তাৰিখ। 2027 চনৰ জানুৱাৰী মাহত লাখ লাখ মুছলমান লোকৰ মহা সমাৱেশত কঁপি উঠিব সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল তথা অসম। অহা 2027 চনৰ জানুৱাৰী মাহৰ 22, 23 আৰু 24 তাৰিখত বৰাক উপত্যকাৰ কাছাৰ জিলাত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইজতেমা। তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই ধৰ্মীয় অনুষ্ঠানক লৈ এতিয়াৰে পৰা সমগ্ৰ বৰাক উপত্যকাত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। মুছলমানসকলৰ আনন্দৰ দিন বুলিয়েই ক'ব লাগিব। 22, 23 আৰু 24 তাৰিখ কেৱল অসমেই নহয়, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড আৰু মেঘালয় আদি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ চুকে কোণে থকা ধৰ্মপ্ৰাণ ৰাইজ একত্ৰিত হ'ব এই বিশাল ঐতিহাসিক ইজতেমাত। শান্তি, সম্প্ৰীতি আৰু মানৱতাৰ বাবে আয়োজন কৰা বিশাল সমাৱেশৰ বাবে কাছাৰত বৰ্তমান সমিতি গঠন প্ৰক্ৰিয়া তীব্ৰ হৈ উঠিছে। অহা 27 চনৰ 22 জানুৱাৰীৰ পৰা 24 জানুৱাৰীৰ বাবে আপুনিও সাজু হৈ থাকক এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ। কমেণ্টত মাশা আল্লাহ লিখি চোৱাবৰ আশাত আজিৰ এই ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মুছলমানক দেখুৱাই দিয়ক। নিউজ ডেস্ক ৰিপৰ্ট, ভয়েছ 24 ডবকা।